এন নামৰ লোকসকল সবল ব্যক্তিত্বৰ অধিকাৰী হয়। তেওঁলোকৰ এই পাৰ্চনেলিটিয়ে বহুতক আকৰ্ষণ কৰে। এওঁলোকে প্ৰেমক বৰ বেছি গুৰুত্ব দিয়া দেখা নাযায়, কিন্তু এওঁলোকে যাক ভাল পায় হৃদয়ৰ পৰা ভাল পায় আৰু এওঁলোকে মানুহক যথেষ্ট সন্মান কৰিব জানে। গতিকে ফ্ৰেণ্ডছ, এতিয়ালৈ যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা ঘণ্টাৰ আইকনটো বজাই দিয়ক, যাতে আমাৰ নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন আপুনি সোনকালে পাই যায়। গতিকে সময় নষ্ট নকৰি এতিয়া আহক আমি কথা পাতোঁ এন নামৰ লোকসকলৰ আৰু তেওঁলোকৰ প্ৰেমৰ বিষয়ে কিছু কথা। এন নামৰ লোকসকলৰ জীৱনত প্ৰেমৰ মহত্ব অতিকৈ উত্তম হয়। মানে তেওঁলোকে যদি প্ৰেম পাই যায় তেতিয়াহ'লে সেই প্ৰেমক তেওঁলোকে বহুত সন্মান কৰে আৰু মৰমেৰে চম্ভালি ৰাখে। বহুতে অলপ কম গুৰুত্ব দিয়া দেখা যায়। কাৰণটো হ'ল এওঁলোকে বহুতে নিজৰ কথা আনৰ আগত ভালদৰে উপস্থাপন কৰিব নোৱাৰে, কিন্তু এওঁলোক হৃদয়ৰ পৰা বহুত ভাল হয় আৰু বিশ্বাসনীয় হয়। এন নামৰ লোকসকলক সন্মুখৰ পৰা বহুত প্ৰেম বা প্ৰেমৰ প্ৰস্তাৱ পোৱা দেখা যায়। কাৰণটো হ'ল এওঁলোকৰ অসাধাৰণ পাৰ্চনেলিটি আৰু আকৰ্ষণীয় গুণ। এইকাৰণে এওঁলোকৰ বন্ধুৰ সংখ্যাও বেছি আৰু এওঁলোকে য'তে যায় তাতে মানুহৰ লাইন লাগি যায়। এনেবোৰ কাৰণতে এওঁলোকে সন্মুখৰ পৰা প্ৰেম বা প্ৰেমৰ প্ৰস্তাৱ লাভ কৰে। এন নামৰ লোকসকলে প্ৰেমত বিশ্বাসঘাতকতাৰ সন্মুখীন হয়, কাৰণ এওঁলোকে আনতকৈ অলপ কিবা বেলেগ কৰিব খোজে আৰু এইকাৰণে মানুহে এওঁলোকক বুজি নাপায় আৰু বেয়া পাবলৈ লয়। কিন্তু এওঁলোক অন্তৰৰ পৰা দয়াশীল হয়। এন নামৰ লোকসকলৰ জীৱনত সঁচা প্ৰেম লিখা থাকে আৰু এওঁলোকক সঁচা প্ৰেম পাবলৈ সক্ষম হয়। এন নামৰ লোকসকলে নিজৰ পৰিয়াল তথা প্ৰেমিক প্ৰেমিকাক অধিক গুৰুত্ব দিয়ে, লগতে তেওঁলোকে প্ৰতিটো দায়িত্ব সুন্দৰকৈ পালন কৰে। এন নামৰ লোকসকল অলপ লাজকুৰীয়া স্বভাৱৰ হয়। এওঁলোকৰ চকুত যিজনে এবাৰ নামি যায় অধিক চেষ্টা কৰিলেও তেওঁলোকৰ পৰা এন নামৰ লোকসকল দূৰত থাকে বা নিজৰ কাষ চাপিব নিদিয়ে। এন নামৰ লোকসকলে নিজৰ সম্বন্ধৰ প্ৰতি সদায়ে চিৰিয়াছ হয় আৰু তেওঁলোকে মিছা ভালপোৱা বা অভিনয় আদিক বেয়া পায়। নিজেও তেওঁলোকে তেনেকুৱা নহয় আৰু নিজৰ সন্মানত যাতে আঘাত নালাগে সেয়েহে এন নামৰ লোকে এইবিলাক অধিক সাৱধানে চোৱা চিতা কৰে। এন নামৰ লোকসকল বেছি ৰোমান্টিক নহয় যদিও এওঁলোকে যদি কাৰোবাক ভাল পায় অন্তৰৰ পৰা ভাল পাব জানে। শেষত আপুনি যদি কাৰোবাক সঁচা ভাল পাইছে তেতিয়াহ'লে আমাৰ ভিডিঅ'টো লাইক কৰক, কমেণ্ট, শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক।